তো হাই হেল্ল' নমস্কাৰ ৰাইজ। আজি আমাৰ ঘৰত এটা সৰু অনুষ্ঠান আছে। তো অনুষ্ঠানটো কি হয় জানিবলৈ শেষলৈ চাই থাকক। এইজন বীৰেন দা, মানে এখেত কাণেৰে নুশুনে আৰু ক'ব নোৱাৰে, কিন্তু মানুহজন খুবেই ভাল, মৰমীয়াল হয়। আমি সকলোৱে বহুত মৰম কৰোঁ। তো তাৰপিছত মই গ'লোঁ চোতালৰ ফালে। চোতালত এইজনী আমাৰ আইতা, প্ৰসাদৰ যিখিনি মানে ফল মূল লাগে তো আইতাই ৰেডি কৰি আছে। তো চাই থাকক। আজীবন মোর কারণে আধা তোমাক দিয়া আধা মরম লম সমানে রই দিয়া আজীবন মোর কারণে আধা তোমাক দিয়া আধা মরম লম সমানে রোদে পুরাতে হাতিও যে মোর তোমার পরশতে পৰিব জোৰ হাঁহিতে মই পাহৰিম ভোক জীয়াই থাকিবলে লাগে কিনো মোক আৰু কি লাগে মোক ৰৈ দিয়া আজীবন মোৰ কাৰণে আধা তোমাক দিয়া আধা মৰম লম সমানে আৰু গীতা শাস্ত্ৰ কান সমুদ্ৰ সমান বহ কৈলা অতি আতি যেনে পাৰিব খোজে। ঘৰত অকণমান পুথি পঢ়াইছিলোঁ, সেয়ে আমি সকলোৱে বহি পেলাই শুনি আছোঁ। আৰু এতিয়া আৰু কি লাগে মোক ৰৈ দিয়া আজীবন মোৰ কাৰণে হাতিও যে মোৰ তোমাৰ পৰশতে পৰিব জোৰ হাঁহি পিতে মই পাহৰিম ভোক জীয়াই থাকিবলে লাগে কিনো মোক আৰু কি লাগে মোক ৰৈ দিয়া আজীবন মোৰ কাৰণে আধা তোমাক দিয়া আধা মৰম লম সমানে ৰ'দে পুৰাতে হাতিও যে মোৰ তোমাৰ পৰশতে পৰিব জোৰ হাঁহি পিতে মই পাহৰিম ভোক জীয়াই থাকিবলে লাগে কিনো মোক আৰু কি লাগে মোক আহিলে আহিবা কাষতে বহিবা লাজৰে উৰণি টানি অভিমান গলিব চকুলো হৈব সপোনে মেলিব গজালি উকা কপালতে মই তোমাৰ হাবি দিন ৰাঙলী বেলি উশাহত শেষতো এতিয়া দুপৰীয়াৰ ভাতখিনি সকলোৱে বহি খাই আছে। আৰু
ৰৈ দিয়া আজীৱন মোৰ কাৰণে আধা তোমাক দিয়া আধা মৰম লম সমানে ৰৈ দিয়া আজি মোৰ ৱাইফৰ মানে 7 মহীয়া কৰ্মখিনি কৰিলোঁ আৰু দিনটো ভালে ভালে গ'ল। সকলোৱে ভাত পানী খালে, 4জনমান মানুহ এতিয়া খাই আছে আৰু চ' আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই বাই। তোমাৰ পৰশতে পৰিব জোৰ